Hello to all my dear student. This is Bernal Academy. আজিৰ ভিডিঅ'টোৰ জৰিয়তে ফ্ৰেণ্ডশ্বিপ এই লেসনটোত অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো চাই লেসনখিনি বুজিবলৈ চেষ্টা কৰিবা। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডশ্বিপ মানে বন্ধুত্ব। ৰুলি এণ্ড চেৰি আৰ ভেৰি গুড ফ্ৰেণ্ড। ৰুলি আৰু চেৰি দুইজন ভাল বন্ধু। ৰুলি ইজ এন 8-year-old girl. ৰুলি হ'ল 8 বছৰীয়া সৰু ছোৱালী। She is in class 3. তেওঁ কোন ক্লাছত পঢ়ে? ক্লাছ 3ত পঢ়ে। চেৰি is a 9-month-old dog. আৰু চেৰি হ'ল 9 মাহ ডাঙৰ এটা ডগ মানে কুকুৰ। It lives in Ruli's house. চেৰিয়ে মানে ডগটোৱে ক'ত থাকে? বসবাস কৰে ৰুলিছ হাউচৰ, ৰুলিছৰ ঘৰত। Ruly and Cherry love each other greatly. Ruly আৰু চেৰিয়ে দুইজনকে বহুত ভাল পায়। Ruly's brother Shyam. Rulyৰ ভাই হ'ল শ্যাম। Is in class 5. তেওঁ class 5ত পঢ়ে। He is not fond of Cherry. সি মানে শ্যামে চেৰিক কিন্তু ভাল নাপায়। Shyam does not care for Cherry at all. শ্যামে চেৰিৰ কেতিয়াও যতন নলয়। শ্যামে কৈছিল, চেৰি, ডোন্ট কাম নিয়াৰ মি। তুমি মোৰ ওচৰলৈ নাহিবা। গো এৱে, দূৰলৈ যোৱা। ৰুলি ৰুলিয়ে কৈছিল, চেৰি, কাম হিয়াৰ। চেৰি, ইয়ালৈ আহা। চিট ডাউন, ইয়ালৈ বহা। ৰুলি গিভছ চেৰি এ ট্ৰিট। ৰুলিয়ে চেৰিক এনেদৰে ট্ৰিট কৰে মানে ব্যৱহাৰ কৰা। Cherry start wagging its tail when it is with Ruly. যেতিয়া ৰুলিয়ে চেৰিক এনেদৰে মাতে তেতিয়া চেৰিয়ে তেওঁৰ নেজটো লৰাবলৈ ধৰে। যেতিয়া কুকুৰক মৰমেৰে মাতিলে নেজটো লৰাই থাকে, সেনেদৰে ৰুলিয়েও চেৰিক মাতিলে চেৰিয়ে নেজটো লৰাই থাকে। One afternoon, এদিনাখন দুপৰীয়া, Shyam is riding his new bicycle. Shyam তেওঁৰ নতুন বাইচাইকেল চলাই আছিল ইন দ্য নিয়াৰ বাই ফিল্ড, এটা ওচৰত থকা ফিল্ডত মানে পথাৰত। ৰুলি ইজ অলছ' দেয়াৰ ৱাকিং চেৰি। ৰুলিও তাতে চেৰিৰ লগত খোজকাঢ়ি আছিল সেই ফিল্ডটোতে। Some other children are also playing games. আৰু বেলেগ কিছুমানো ল'ৰা ছোৱালীয়ে তাতে খেল খেলি আছিল। ৰাঘৱ ইজ এমং দেম. ৰাঘৱো তেওঁলোকৰ মাজৰ এজন। ইজ এ উইকেট বয়. সি মানে ৰাঘৱ হ'ল এজন দুষ্ট ল'ৰা। He loves to annoy others. সি মানে ৰাঘৱে বেলেগক বিৰক্তি কৰি বহুত ভাল পায়। ৰাঘৱ comes near Shyam. ৰাঘৱ শ্যামৰ ওচৰলৈ আহিছিল and wants to ride the bicycle for some time. আৰু সি কিছু সময়ৰ বাবে চাইকেলটো চলাবলৈ শ্যামৰ পৰা খুজিছিল। Shyam does not like the idea. আৰু শ্যামে ৰাঘৱৰ এই কথাটো ভাল পোৱা নাছিল। And he refuses this. আৰু সি এই কথাটো অমান্য কৰিছিল। ৰাঘৱ gets angry and starts attacking Shyam. আৰু ৰাঘৱে এই কথাত খং কৰিছিল আৰু শ্যামৰ ওপৰত আক্ৰমণ কৰিবলৈ লৈছিল। Shyam gets nervous and he begins to cry. আৰু তেতিয়া শ্যামে হতভম্ব হৈছিল আৰু তেওঁ কান্দিবলৈ আৰম্ভ কৰিছিল। ৰুলি এণ্ড চেৰি see this incident. ৰুলি আৰু চেৰিয়ে এই ঘটনাবোৰ চাই আছিল। They come running to help Shyam. আৰু তেওঁলোকে দৌৰি আহিছিল শ্যামক সহায় কৰিবলৈ। চেৰি gets furious. আৰু চেৰি তেতিয়া খঙত উত্তেজিত হৈ পৰিছিল। চেৰি মানে ডগটোৰ কথা কৈছে। She jumps up to Raghav's face. আৰু চেৰিয়ে ৰাঘৱৰ মুখত জঁপিয়াই দিছিল। Raghav is scared and he runs away. আৰু ৰাঘৱে তেতিয়া ভয় খাইছিল আৰু বেলেগ ফাললৈ দৌৰি গৈছিল from the spot. আৰু সেই জাগাৰ পৰা তেওঁ বেলেগ ফাললৈ দৌৰি গৈছিল। Shyam understands that Cherry is really adorable. আৰু শ্যামে তেতিয়া বুজি পাইছিল যে চেৰি বহুত মৰমলগীয়া। He hugs Cherry with love.
তেওঁ তেতিয়া চেৰিক কোলাত লৈ বহুত মৰম যাচিছিল। চেৰি বিকাম চেয়াৰফুল এণ্ড ষ্টাৰ্ট লিংকিং শ্যাম ফেচ। আৰু তেতিয়া চেৰিও নেজটো লৰাই শ্যামৰ মুখটো চেলেকিছিল। দে বিকামছ ফ্ৰেণ্ড। আৰু তেতিয়া তেওঁলোক দুয়োজনে বন্ধু হৈছিল।